হেল্ল' গাইজ, মই এটা শ্বৰ্ট ষ্টৰি শ্বুট কৰিবলৈ যাওঁ বুলি ভাবিছোঁ। তো মানে বৰষুণ দি আছিলে আজি দুদিনমান ধৰি পেলাই। এতিয়া মানে অকণমান ৰ'দ দিছে আৰু অকণমান। তো তাকে মানে লগৰজনী ঘৰলৈ যাওঁ, তাই মানে আহিব নোৱাৰে। সেইকাৰণে বোলো তাহাঁতৰ ঘৰলৈ যাওঁ বোলো, শ্বৰ্ট ষ্টৰি এটা শ্বুট কৰি আহোঁগৈ। তো ভিডিঅ'টো আপোনালোকে চাই দিব। কি হয় নাজানো, ফাৰ্ষ্ট টাইম মই শ্বৰ্ট ষ্টৰি এটা বনাবলৈ মানে ভাবিছোঁ আৰু বনাম বুলি পেলাই। তো আপোনালোকে চাই থাকক। আৰু এইজনী আমাৰ দেহি, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। কিয় হাই কৰি দিয়া, দেখা দিয়া এনেকৈ হাই কৰি দিয়া। মোবাইলটোত মোবাইলৰ বিষয়ে যেন একোৱেই নাজানে। ৰিলচ যদি বনাব দিয়ে একেবাৰে ৰিলচৰ কাৰণে পাগল হৈ আহে। এতিয়া মানে হাই ক'বলৈও নাজানে। মানে এজনী আমাৰ জেঠাই, দেউতা মানে আহি পোৱা নাই। দেউতা মানে স্কুটিখন লৈ গ'ল আৰু এতিয়া মানে দেৰিয়ে হ'ব চাগে। তো চাই লওঁ, মই বা এজনী ঘৰৰ পৰা আহোঁ। তাই যে ষ্টেণ্ড লৈ যাবলৈ ওলাইছোঁ আৰু গোটেই মানে ৰাস্তাডাল বোকা একদম। মানে হেৰি আনিব নোৱাৰি, স্কুটি সোমাবই নোৱাৰি। তো একদম বেগ চেগ লৈ আৰু ওলাইছোঁ আৰু যাবলৈ। স্কুটিখন আপুনি ইয়াতে থৈছে। তো এতিয়া গৈ আছোঁ, বাই বাই, লগ পাই আছোঁ। গাইছে লগৰজনী ঘৰত পালোহি আৰু তাই কাম কৰি আছে। ইমান হুলস্থুল মানে, এতিয়া মানে সময় পোৱা নাই কাম কৰিব। বেচেৰীজনী শুইয়ে আছিলে পুৰা মানে। হ'ব এয়া চুইনি লৈ আহিছে। মই আৰু ৰেডি হৈ আছোঁ মানে। কেনেকুৱা দেখুৱাই দিওঁ, তো খাইছে আৰু ৰিলচ এটা বনাওঁ বুলি ওলালোঁ। আমাৰ এগৰাকী চেনেলহে ৰিলচ বনায়। তো এয়া গাইজ, বস্তু বাহানি মানে ঠিক কৰি লৈছোঁ, ঘৰলৈ যাওঁ আৰু ঘৰ আহি পাগলিহি, বাই বাই।